ভাইটি ভণ্টিসকল অহাকালি স্বাধীনতা দিৱস নহয় জানো মানে 15 আগষ্ট মই তোমালোকক 15 আগষ্টৰ বিষয়ে সাধুৰত কম তোমালোকে শুনিবানে শুনা তেনেহলে বাপু ব এতিয়া তোমালোক সকলোৱে মোৰ কথাখিনি শুনা আজি আমি ইয়াত বেছি সময় নেখেলো বুজিছা অহাকালি 15 আগষ্ট মানে স্বাধীনতা দিৱস সেইকাৰণে আমি আজি ইয়াত অলপ সময় খেলি আমি আমাৰ সকলোৱে আশ্ৰমলৈ উভতিম হ'বনে হ'ব ককা এওঁলোকক খেলিবলৈ দিয়ক এতিয়া তোমালোক সকলোৱে ইয়াতে অকণমান টাইম খেলিবলৈ আৰম্ভ কৰা বুজিছা মই হৌ তাত আছোঁ দেই ককা মোক আপুনি কোনে কিমান খেলে কবচোন হ'ব দিয়া মা মোকো তাকে লৈ যোৱা না তুমি নালাগে মাজনী তাত যাব সিহঁতে বলটো তোমাৰ গাত মাৰি দিলে তুমি দুখ পাবা নহয় মা মই তাকে খেলিব জানে মই যাব নোৱাৰা বুলি কৈছো নহয় মাজনী ডাঙৰে এবাৰ ক'লে শুনিব লাগে হ'ব দিয়া মা কিন্তু তেওঁলোক কিয় এনেকুৱা বাৰু কেনেকুৱা মাজনী কোনোবা খৰা কোনোবা লেঙেৰা কোনোবা বেঙা আকৌ সেই বাজনী অন্ধ তেওঁলোক কিয় এনেকুৱা এই গোটেইবিলাক ল'ৰা ছোৱালী বিকলাংগ অনাথ আশ্ৰমৰ তোমালোকে বহা অংকুৰ এইফালে আহা
ইয়াতে বহা। কালি 15 আগষ্টত সকলোৱে আহিব লাগিব আৰু এতিয়া চাৰিওফালে পুলিচবিলাক বিচৰণ কৰি আছে। গতিকে তোমালোকে ইয়াতে অলপ সময় জিৰণি লোৱা, মই সৌ দোকানখনৰ পৰা পানীৰ বটল লৈ আহোঁগৈ, বুজিছা? আমি সকলোৱে ইয়াতে মিলিজুলি অলপ কথা পাতি আমি ঘৰা-ঘৰি হ'ম, হয়নে? হ'ব ককা। মা, মই চিপছ খাম। ৰ'বা, মই ককাক আনিব দিওঁ। নালাগে, ময়ো ককাৰ লগতে যাম। যোৱা তেনেহ'লে। ককা, ককা, ময়ো আপোনাৰ লগত চিপছ আনিবলৈ যাম। আহা মাজনী। অ' মা, পানী খাম। ৰ'বা, মই সৌ দোকানৰ পৰা পানী লৈ আহোঁ। তুমি অলপ সময় বাহঁতৰ লগতে থাকা। ভাইটি ভণ্টিসকল, অহাকালি স্বাধীনতা দিৱস নহয় জানো? মানে 15 আগষ্ট। মই তোমালোকক 15 আগষ্টৰ বিষয়ে সাধুৰত ক'ম। তোমালোকে শুনিবানে? পানী বটল আৰু শুনা তেনেহ'লে।
তুমি মরেছো বৃষ্টি আমি বৃষ্টি আমার মুখ পাচ্ছে না বৃষ্টি আমার মুখ কথা বলে মারো আমার মুখ কথা বলে মারছে না ভগবান তুমি মরেছ क्या करी नीला भगवान क्या करी नीला तो के থাকলো আ